গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু যিসকলৰ ভাল নাই সেইসকলৰ যাতে ভগৱানৰ কৃপাত ভাল হয়। তো আজি বিচনাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। চাই যাওক আমাৰ দিনটো কেনেকুৱা হয়। শুই উঠি ব্ৰাছডাল লৈ ওলাই আহিলোঁ বাহিৰলৈ, এপাক চাওঁ বোলে বেলিটো ওলাইছে নাই। তো আজি সকলোৰে উঠা দেৰি হৈছে। অইন দিনাখনি 6টা বজাত সকলোৱে উঠি মেলি গা চা ধুই হৈ যায় ইয়াত, কিন্তু আজি দেৰি। আৰু এয়া চাওকচোন, বেলিটো অলপ অলপকৈ ৰঙচুৱা হৈ পেলাই ওলাইছেহে। তো সেয়েহে সকলো শুই আছে। তো উঠি বাহিৰতে এপাক ঘূৰিলোঁ, আৰু ৰাতিপুৱা 6টা বজাতে যোনে নেকি গা নুধুৱে ইয়াত আহি গা ধুবলগীয়া হৈছে। গা ধুৱে নুধুৱে 6টা বজাত উঠি? এই গা কেইটা বজাত ধোৱা? গা কেইটা বজাত ধোৱা? ৰাতিপুৱা কেইটা বজাত উঠা? মইতো নিজে সোনকালে উঠোঁ বাৰু, উঠাটো 8:30মান বজাত, কিন্তু ইয়াত আহি মই অকণমান দেৰিকৈ উঠিব লৈছোঁ 6:30মান বজাত। তো সেইটো কাৰণে ভাবিছোঁ গাটো ধুই লওঁ, আৰু গাটো ধুই মেলি তাৰপিছত আৰু কি হয় হ'ব আৰু। যিহেতু আমাৰ ৰুমৰ ফালে যিবিলাক মানে বাথৰুম আছিলে, সেই বাথৰুমকেইটাত লেডিজ আহি গ'ল। লেডিজ অহাৰ কাৰণে লেডিছে গা ধুবলগীয়া হ'ল। আমি এতিয়া এইফালে গা ধুবলগীয়া হৈছে। আৰু আমাৰো লেট্ৰিন বাথৰুমকেইটা ইমান বেয়া নহয়, মানে বেয়া নহয়, আমি আৰু বেছিহে ভাল পালোঁ ইয়াত। দুজনমান ইয়াত সোমালেই, এই অকণমান ৰুমটোতো পোহৰ কৰি ল। খুব স্পেচিয়েলি ৰুমত আমি এতিয়া গা ধুবলৈ গৈ আছোঁ। গামোচা নথকাৰ কাৰণে আণ্ডাৰমেনে কাম চলাবলগীয়া হৈছে। কালি আহি এটা কাম কৰিলে, কালি মই মানে গা ধুই থাকোঁতেনে কি হ'ল, টেপটো পকাওঁতে বন্ধ নহয়, পকাওঁতে টেপটোৱে ভাগি দিলে। লাষ্টত কি কৰিম, তো ভাবিলোঁ পানী নৰখা হ'ল, পানীটো পূৰা ফুল হৈ যাব, সেইটো কাৰণে ৰছী দি পেলাই এয়া বান্ধি মেলি থৈ দিলোঁ। আৰু গৈ পেলাই বাৰু নোকোৱাকৈ থকা নাই বাৰু, ৱাৰ্ডেন বাইদেউক গৈ পেলাই ক'লোগৈ যে বাইদেউ এনেকুৱা কথা, টেপটো ভাগি থাকিলে। তো বাইদেউ আকৌ আনি পেলাই ইয়াত নতুন এটা টেপ লগাই দিছে। আৰু আজি বিশেষতে কি কৰিলে ৰুমত চাওক, ৰাতি যেতিয়া নেকি লিখিব দিছে, মানে গা ধুবলৈ সোমাই গ'ল ল'ৰাটো, দেখালোঁ হয় মই। এই ৰুমত এনেকুৱাকৈ বহিছে, টোপনিয়াওঁতে চকীৰ পৰা উঠি খাই চকীখনে ভাগি পেলালে। ৰাতিপুৱা ব্ৰেকফাষ্টটো আজি আলু পিটিকা দৰা, জলকীয়া, কেঁচা নিমখ। এয়া আমাৰ মঞ্চত আহি উপস্থিত হৈছে আমাৰ নামটো নিজে কৈ দিয়া। নামটো নিজে কৈ দিয়া, নামটো কৈ দিয়া। এয়া আমাৰ হাতত লিখি ল'ম, কোৱা। হাতত লিখি ল'ম, কৈ দিয়া পটককৈ। এয়া হাতী পোৱালি, নামটো কি আছিলে? নহ'লে চাফৰানা, নহ'লে হাতী পোৱালি, কিবা কিবি নাম দি দিম আৰু গম পাই যাবা। ন ভালে আছা তুমি? কি দে ইয়ালৈ আহিবলৈ এনেই ইমাৰ্জেঞ্চি ৰাতিপুৱা তাৰপিছত আকৌ আমাৰ ব্লকৰ ছাৰে চিধাই গৈ বাইদেউ ভিডিঅ' বনাবলৈ চিধা চাফানা বাইদেউলৈ ঠেলি পঠিয়াই দিছিলে। আকৌ আগত এতিয়া ভিডিঅ' এটা বনাই পিনি দিলোঁ। এতিয়া তেওঁলোকৰ পচন্দেই নহয়, মানে এই 10 মিনিট সময় তহঁতি আধা মিনিট লিখি দৌৰ মাৰিছোঁ, আধা মানে আকৌ লৰালৈকে আহিছোঁ, সেইটো ভিডিঅ' পচন্দ নহয়, আকৌ কাপোৰ এইটো পিন্ধি গৈছোঁ, সেইটো আকৌ কৈছোঁ। তাৰপাছতো যদি মানুহে পচন্দ নকৰে ন, মানে খং উঠি যায়, আৰু সেইটো কথা কৈ আছোঁ মই এইটো কথা নহয়। পচন্দ নকৰা কাৰণটো চাগে তুমি মেকআপ কৰা নাই। জানো, মই মেকআপ নকৰোঁ নহয়, এই এনেকুৱাকৈ চকু ওলায়ে যায়, কি মেকআপ কৰিব? মেকআপ কৰি দেখুৱাম কাক মই। এয়া আমাৰ সভাৰ মাজত উপস্থিত হৈছে আমাৰ বাইদেউসকল। এইফালে আমাৰ অনিতা বাইদেউ লগতে আহিছে, আমাৰ ৰীতা বাইদেউ। এয়া এয়া আমাৰ সভাৰ মাজত উপস্থিত হৈছে আমাৰ কবি। আপুনি সেইটো পইচা দিলে ঠিক আছিল, যদি আপুনি একজেক্ট দিবলৈ যায় আগতে চাই ল'ব যে একাউণ্টটো ৰেগুলাৰ আছে। আৰু বেংকত যদি কেতিয়াবা কোনোবা মাহত আপোনালোকৰ ডিফিকাল্টি হৈছে, কিবা গণ্ডগোল হৈছে, অসুবিধা হৈছে, এমাহত পইচা দিব পৰা নাই, কমাই দিছে। ব্লগ এটা ৰিলছ এটা
তুমি যাব নোৱাৰিলা বেমাৰ ভিডিঅ' লাগে Thank you.